সকলোৱে ইয়াত আমচুৱে প্ৰথমে বিচাৰিছোঁ আমি যে আজি আমি আমচুৱে ইয়াত ধৰ্ণাত উপস্থিত হৈছোঁ আৰু আমি বিচাৰিছোঁ তেওঁক এনকাউণ্টাৰ কৰিব লাগে। কাৰণ এনেধৰণৰ হত্যাকাণ্ড কোনো সহ্য কৰিব নোৱাৰে। আজি আপোনালোকে দেখিছে জীৱানন্দ বসুমতাৰী উৰ্ফে ৰাজু বসুমতাৰী, তেওঁ এজন আমি দেখিছোঁ, মই সৰুৰ পৰাই তেওঁক পাইছোঁ। তেওঁ বিজনী ভেৰেংকা ক্লাবৰ খেলুৱৈ আছিল আৰু এতিয়া বিজনী ক্ৰীড়া সন্থাৰ এজন যুটীয়া সম্পাদক। এই ধৰণৰ মানুহক, এটা সমাজ ছ'চিয়েল ৱাৰ্কাৰ মানুহক এজনক এনেধৰণৰ হত্যাকাণ্ড কৰাক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু আমচুৱে আজি ইয়াত আহি উপস্থিত হৈছোঁ। আমচুৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আছে যে ৰাজু বসুমতাৰীক যোনে হত্যা কৰিছে তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে প্ৰশাসনে। আৰু যদি প্ৰশাসনে তেনেধৰণে ভাবিছে যে লেহেমীয়া গতিত আগবাঢ়ে, কিন্তু ইয়াতকৈ আৰু আজি ধৰ্ণা দিছোঁ, ইয়াতকৈ আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমচুৰ ফালৰ পৰা গঢ়ি তোলা হ'ব। চাওক, যি ঘটনা ঘটিছে এটা অত্যন্ত দুঃখজনক ঘটনা। আর এনেকা মানে ঘটনা কেতিয়াও মানি লওয়া সম্ভৱ নহয়। আমি এই ঘটনাক তীব্ৰ ভাষাৰে BTC বেংগলী ফেডাৰেশ্যনে গৰিহণা দিছোঁ। লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি BTC বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দাবী জনাইছোঁ। চাওক, প্ৰথম কথাটো হৈছে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ নচলিব। আৰু খিলঞ্জীয়াৰ ওপৰত যদি খিলঞ্জীয়া লোকৰ ওপৰত যদি কোনোবাই যদি আক্ৰমণ কৰিব বিচাৰে, আমি কোনো ছাত্ৰ সন্থা বা আমি ইয়াৰ দল সংগঠন কোনো সহ্য নকৰোঁ। আৰু ৰাজু দাক যি হত্যা কৰিলে, এই হত্যাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত গোচৰ শুনানি হ'ব লাগিব। আৰু তেওঁলোকৰ ঘৰৰ পৰিয়াল, যিহেতু ৰাজু দাৰ এনে কোনো ধৰণৰ ব্যৱসায় বা তেওঁ চাকৰি কৰা নাছিলে, তেওঁৰ ঘৰৰ BTC প্ৰশাসনে BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যাতে এটা চাকৰিৰ ব্যৱস্থা কৰি দিয়ে। আৰু আমি সকলোৱে মিলি আমি 1 কোটি টকা এককালীন ক্ষতিপূৰণৰ দাবী কৰিছোঁ। এই দাবীও যাতে চৰকাৰে মানি লয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে এই যি 3গৰাকী কালপ্ৰিট, এই কালপ্ৰিটক যাতে কঠোৰতম শাস্তি প্ৰদান কৰে, ফাঁচি দিয়ে, তাৰ কাৰণে কিন্তু আমি আহ্বান জনাইছোঁ।